Hey guys, what's up? This is Bishop Elder from Bishop Fitness Freak. আজি মোৰ ভিডিঅ'টো অলপ বেলেগ টাইপৰ সবকৈ যোনে জিমত আহি নতুনকৈ কয় বোলে দাদা মোক বাইচেপ লাগে বাইচেপত চবে ধ্যান দিয়ে তো তাৰ কাৰণে মই আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ বাইচেপ আমাৰ বডিৰ জিমৰ যোনে জিম যায় সবতকৈ সৰু মাছৰ আমাৰ বাইচেপ আছে সো তাৰে মই আজিকালি আপোনাক সাইণ্টিফিক ৰিজন দিম যে আপোনাৰ বাইচেপটো ইমান বাইচেপ মাৰে 50 কিছু মানে 20 কিলো মাৰে বা 30 কিলো মাৰে বাট ষ্টিল সিহঁতে 2 বছৰ 3 বছৰ বাইচেপ মাৰি থাকে আৰু বাইচেপ গ্ৰ' নহয় সো মই আজি আপোনাক সাইণ্টিফিক ৰিজন দি বুজাম মানে বাইচেপটো কিয় গ্ৰ' নহয় তো বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ফ্ৰেণ্ডছ বাইচেপ আপোনাৰ কিয় গ্ৰ' নহয় তাৰে আপোনাৰ তিনিটা ৰিজনছ আছে নাম্বাৰ 1 ৰিজনছ হ'ল বাইচেপ আপোনাৰ অকল বাইচেপ নহয় বাইচেপত তিনিটা মাসেল বেলেগ এটেচ কৰি থাকে তিনিটা মাসেল হ'ল এটা হ'ল শ্বৰ্ট হেড এটা হ'ল লং হেড আৰু এটা হ'ল ব্ৰেকিয়ালিছ মাসেল শ্বৰ্ট হেড মাসেল আপোনাৰ শ্বৰ্ট হেড মাসেল কোনো এক্সাৰচাইজ আপোনাক লাগে শ্বৰ্ট হেড মাসেল আপোনাৰ কনচেন্ট্ৰেশ্যন কাৰ্ভ মাৰিব পাৰে বা পিকচাৰ টাৰ্ম মাৰিব পাৰে বা কেবল কাৰ্ভছ মাৰিব পাৰে এইকেইটা হ'ল আপোনাৰ শ্বৰ্ট হেড মাসেল গ্ৰুপৰ মানে বাইচেপত যোনটো থাকে লং হেড মাসেলো আপোনাৰ বাইচেপৰ এটাচ থাকে লং হেড মাসেলটো আপোনাৰ এইটো লং হেড মাসেল বুলি কোৱা হয় লং হেড মাসেল হ'ল আপোনাৰ কোনবিলাক মাৰিব ইনক্লাইন ডাম্বেল কাৰ্ভ হেমাৰ আপোনাৰ এই ধৰণৰ এক্সাৰচাইজবিলাক আপোনাৰ লং হেড মাসেল গ্ৰুপৰ মানে বাইচেপ আৰু শ্বৰ্ট হেড আৰু লং হেডৰ মাজত ইয়াৰ তলত আৰু এটা মাসেল গ্ৰুপ থাকে সেইটো হ'ল আপোনালোকৰ ব্ৰেকিয়ালিছ মাসেলটো আপোনাৰ বাইচেপত এটাচ হৈ থাকে তিনিটা মেইন মাসেল থাকে ব্ৰেকিয়ালিছ মাসেলটো আপোনাৰ তাৰে কাৰণে আপুনি ৰিভাৰ্ছ কাৰ্ভ ল'ব পাৰে তো ফ্ৰেণ্ডছ মই আপোনালোকক সাইণ্টিফিকেলি আপোনালোকক ফিজিকেলি দেখাই দিবৰ কাৰণে মই আজি লৈ আহিছোঁ ফ্ৰেণ্ডছ আপোনালোকে দেখিব পাৰে যে এইটো হ'ল আপোনাৰ বাইচেপ মাসেলছ আৰু ইয়াতে আপোনাৰ তিনিটা মাসেল গ্ৰুপ এটাচ হৈ থাকে তিনিটা মাসেল গ্ৰুপ এটাচ হৈ আপোনাৰ এইটো হ'ল শ্বৰ্ট হেড মাসেল গ্ৰুপ ইয়াতে হ'ল লং হেড মাসেল গ্ৰুপ আৰু এইটো হ'ল ব্ৰেকিয়ালিছ মাসেল তো এই তিনিটা মাসেল ফাইবাৰ মিলি কিনে আপোনাৰ টোটেল পুৰা বাইচেপ মাসেল টোটেল ফৰ্ম হয় তো আমি তিনিটা মাসেলক ইকুৱেলি ধ্যান দিব লাগে কিছুমানে শ্বৰ্ট হেডত বেছি ধ্যান দিয়ে কিছুমানে লং হেডত বেছি ধ্যান দিয়ে তো আমি কনচেন্ট্ৰেশ্যনটো এনেকুৱাকৈ ৰাখিব লাগে তিনিটা মাসেলে একেলগে আপোনাৰ একে মেজৰিটি গ্ৰ' হয় তিনিটা মাসেল গ্ৰুপ মানে আপোনাক মই এক্সাৰচাইজ কেইটা ক'লোৱে এইটো হ'ল আপোনাৰ শ্বৰ্ট হেড মাসেল এইটো হ'ল লং হেড মাসেল আৰু এইটো হ'ল ব্ৰেকিয়ালিছ মাসেল তো ফ্ৰেণ্ডছ এইটো হ'ল আমাৰ নাম্বাৰ 1 পজিশ্যন সেইটো কাৰণে আপোনাৰ বাইচেপ গ্ৰ' নহয় সিংগেল মাসেলত আপোনাৰ বাইচেপত খালি কিছুমান শ্বৰ্ট হেডত ধ্যান দিয়ে বা কিছুমান লং হেডত ধ্যান দিয়ে তিনিটা মাসেলৰ ওপৰত একেলগে ধ্যান দিব তো বলক আমি ছেকেণ্ড পইণ্ট ষ্টাৰ্ট কৰোঁ তো ফ্ৰেণ্ডছ আমাৰ ছেকেণ্ড ৰিজন যাৰ কাৰণে আপোনাৰ বাইচেপটো গ্ৰ' হ'ব পৰা নাই ইমান মাৰা পদ্ধতি তাৰ ছেকেণ্ড ৰিজনটো হ'ল আপোনাক মই কৈ দেখাইছোঁ তো আমাৰ যোনবিলাক জিম যায় আমাৰ ল'ৰাবোৰে কি কৰে আপোনাৰ বাইচেপত দুটা ভেৰিয়েশ্যন থাকে এটা হ'ল কনচেন্ট্ৰিক কাৰ্ভ আৰু এটা হ'ল ইচেন্ট্ৰিক কাৰ্ভ কনচেন্ট্ৰিক কাৰ্ভটো মানে আপোনাৰ যেতিয়ালৈ আপোনাৰ ওপৰত নহয় এইটো কনচেন্ট্ৰিক কাৰ্ভ হৈ আছে আৰু তলত থাকোঁতে আপোনাৰ হয়তো ইচেন্ট্ৰিক কাৰ্ভ কনচেন্ট্ৰিক কাৰ্ভ মানে আপুনি পজিটিভ ফেইলিয়াৰলৈ যাব লাগিব আৰু ইচেন্ট্ৰিক কাৰ্ভ মানে আপুনি নিগেটিভ ফেইলিয়াৰলৈ আহিব লাগিব চ' আমাৰ যোনবিলাক জিম যায় সিহঁতে মানে কি কৰে 50% পজিটিভত ধ্যান দিব লাগিব 50% নিগেটিভ ধ্যান দিব লাগিব আমাৰ যোনবিলাক ল'ৰাবিলাকে জিম যায় এইটো আমাৰ উঠাই ভেৰিয়েশ্যন কৰি আছে এইটো নামাৰিব এইটো ৰং মেথড আপোনালোকে দুটা 50% ধ্যান দিব লাগিব 50% ধ্যান দিব কেনেকৈ এই চাপ'জ আপোনাৰ তাৰ কাৰণে এটা পাৰ্টনাৰ লাগিব পাৰ্টনাৰ আপুনি উঠালে শ্ল' ৰিলিজ এইটো শ্ল' উঠালে কনচেন্ট্ৰিক হৈ আছে শ্ল' ৰিলিজ এইটো হ'ল কনচেন্ট্ৰিক তো ফ্ৰেণ্ডছ আপোনালোকে দেখিলে যে বাইচেপত দুটা মুভমেণ্ট থাকে কনচেন্ট্ৰিক আৰু কনচেন্ট্ৰিক মানে হ'ল আপোনাৰ পজিটিভ ফেইলিয়াৰ আৰু ইচেন্ট্ৰিক মানে হ'ল আপোনাৰ নিগেটিভ ফেইলিয়াৰ আমি দুটা মুভমেণ্ট বাইচেপ মাৰিলে দুটা মুভমেণ্টত সমান ধ্যান দিব লাগে আৰু এইটো মুভমেণ্ট প্ৰেক্টিছ কৰিলে আপোনাৰ বাইচেপ চিয়ৰলি গ্ৰ' হ'ব তো ফ্ৰেণ্ডছ কনচেন্ট্ৰিক আৰু ইচেন্ট্ৰিক ফেইলিয়াৰত আমি ধ্যান দিয়াৰ পিছত আমাৰ যিটো থাৰ্ড আহিব ৰিজন এইটো হ'ল আপোনাৰ আইচ'মেট্ৰিক ফেইলিয়াৰত কেনেকৈ ফ'কাছ কৰিব মই আপোনাক এক্সাৰচাইজটো পাৰফৰ্ম কৰি দেখাই দি আছোঁ আপোনাৰ এইখিনি এটা এনেকুৱা আপোনাৰ কনচেন্ট্ৰিক ফেইলিয়াৰ পাৰফৰ্ম কৰিলে তাৰপিছত আহি তলত আপোনাৰ এইটো পজিশ্যন বাইচেপৰ এনেকুৱা পজিশ্যন য'ত আপোনাৰ বাইচেপত মেক্সিমাম টেনশ্যন ক্ৰিয়েট হয় আপুনি এইটো পজিশ্যন হোল্ড কৰিব ট্ৰাই কৰিব পাৰিলে শ্ল' ৰিলিজ কনচেন্ট্ৰিক কাৰ্ভ মাৰিলে হোল্ড শ্ল' ৰিলিজ কনচেন্ট্ৰিক হোল্ড শ্ল' ৰিলিজ কনচেন্ট্ৰিক হোল্ড শ্ল' ৰিলিজ So friends, আমাৰ মোৰ থাৰ্ড ৰিজনটো হ'ল আমি কনচেন্ট্ৰেট ধ্যান দিলোঁ ইচেন্ট্ৰিকত ধ্যান দিলোঁ তো লাষ্ট ৰিজনটো হ'ল আমি আইচ'মেট্ৰিক ফেইলিয়াৰ চ' আমি আইচ'মেট্ৰিক ফেইলিয়াৰ এনেকুৱা এটা ফেইলিয়াৰ য'ত আপোনাৰ বাইচেপত এইখিনি বস্তু মেক্সিমাম টেনশ্যন ক্ৰিয়েট হয় যাতে আপুনি অলপ ৰখিব পাৰিলে এইটো হ'ল আপোনাৰ আইচ'মেট্ৰিক ফেইলিয়াৰ
সো এইটো হ'ল মোৰ থাৰ্ড ৰিজন আপোনাৰ বাইচেপ গ্ৰ' নোহোৱাৰ কাৰণে তো এইটো মুভমেণ্ট পাৰফৰ্ম কৰিলে আপোনাৰ বাইচেপ চিয়ৰলি গ্ৰ' সো ফ্ৰেণ্ডছ আপোনালোকে গম পালে যে আমাৰ তিনিটা মেইন মাসেল গ্ৰুপ আছে মই কেমেৰামেনক আমাৰ ৰিকুৱেষ্ট কৰিম যে মোৰ এইটো ভালকৈ দেখুৱাওক এইটো আমাৰ তিনিটা মাসেল গ্ৰুপ আছে এইটো হ'ল আপোনাৰ শ্বৰ্ট হেড মাসেল দেন লং হেড মাসেল ব্ৰেকিয়ালিছ মাসেল সো আমি গম পালোঁ মই আপোনাক ক'লোঁ যে এই তিনিটা মাসেলৰ এক্সাৰচাইজ গ্ৰুপত আপুনি কি এক্সাৰচাইজ পাৰফৰ্ম কৰিব লাগিব সেইকেইটা এক্সাৰচাইজ পাৰফৰ্ম কৰিব প্লাছ আপোনালোকক মই যোনবিলাক কৰোঁ কনচেন্ট্ৰিক ফেইলাৰ ইচেন্ট্ৰিক ফেইলাৰ আৰু আইচমেট্ৰিক ফেইলাৰ তিনিটা ফেইলাৰতে সমান ধ্যান দিয়ক আপোনাৰ বাইচেপ চিয়ৰলি গ্ৰ' হ'ব যদি মোৰ আপোনালোকে চাই মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু আপোনাৰ আৰ্ম চাইজ গ্ৰ' হৈছে তেনে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব য'ত মাছখোৱাৰ পজ দি আছোঁ তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব এইটো বহুত ফ্ৰী হয় ইজি বিশ্ব ফিটনেছ ফ্ৰী চাইন আউট